নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি 18 এপ্ৰিল। আজিৰ পৰা গোটৰ মহিলা সময়ৰ ইণ্টাৰভিউ আৰম্ভ হৈছে। চ' সেইসকল বহুতো প্ৰশ্ন, বহুতো উত্তৰ, বহুতো খবৰ আপোনালোকক দিবৰ কাৰণে এইটো ভিডিঅ' আপোনালোকক মই আগবঢ়াইছোঁ। আশা কৰোঁ সকলোৱে মৰম দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বলক আৰম্ভ কৰোঁ। হেল্ল' আপুনি অমৃত বৃক্ষ আন্দোলনত গছৰ পুলি ৰুইছিলে? কেইটা লগাইছিলে বাইদেউ? কেইটা লগাইছিলে? কেইটা গছৰ পুলি লগাইছিলে? আমি মানে আমি আমার ঘৰত 4 জন আছে, আমি 3টা লাগাইছি। আৰম্ভ হল গোটৰ মহিলাৰ ইণ্টাৰভিউ। হঠাৎ ফোন কল আহি ইণ্টাৰভিউ আৰম্ভ হ'ব আপোনাৰ। কি প্ৰশ্ন সুধিব জানি লওক। অলপ ভুল হ'লেই নাপাব গোটৰ 10,000 টকা। প্ৰথমতে কল ৰেকৰ্ডিং শুনি লওক। ইণ্টাৰভিউ কেনেকৈ ল'ব। হেল্ল' আপুনি অমৃত বৃক্ষ আন্দোলনত গছৰ পুলি ৰুইছিলে? কেইটা লগাইছিলে বাইদেউ? কেইটা লগাইছিলে? কেইটা গছৰ পুলি লগাইছিলে? আমি মানে আমি আমার ঘৰত 4 জন আছে, আমি 3টা লাগাইছিলো। 3টা লগাইছে। এতিয়া বৰ্তমান কেইডাল বাচি আছে? স্যার এতিয়া 2 ডাল বাকি আছে। ঠিক আছে, ধন্যবাদ। আপোনালোকৰ এইটো মানে চব এইটো নাম্বাৰে দিছে নেকি ইয়াতে? হ্যাঁ, এইটো দিছো, এইটো নাম্বারে দিছো আমার এটাই মোবাইল ঘৰত। আর একটা নাম কি মিনারা খাতুন? মিনারা খাতুন, রফিকা আহমেদ। এইবিলাক বাৰু পিছত পালে কৰিম। এতিয়া আপোনাৰ নামটো পাইছো, আপোনাৰটো কৰি দিছো। হ্যাঁ, ধন্যবাদ। হয়, নিশ্চয় শুনিব পাৰিলে যে গোটৰ মহিলাৰ হঠাৎ ফোন কৰি সুধিব যে আপুনি অমৃত বৃক্ষৰ গছ পুলি ৰোপণ কৰিছেনে? যদি ৰোপণ কৰিছে তেন্তে কেইডালকৈ ৰোপণ কৰিছে, কিবা কিবি সুধিব। এইবোৰ ভালদৰে উত্তৰ দিব লাগিব। যিসকলে টকা পোৱা নাই সকলোৰে বাবে এখন সভা অনুষ্ঠিত হ'ব। তাৰ পিছত মন্ত্ৰীসকলে আহি প্ৰথম কিস্তিৰ 10,000 টকাৰ চেক বিতৰণ কৰিব। এই সভা প্ৰতিটো জিলাই আৰম্ভ হ'ব। কেইদিনমান অপেক্ষা কৰক গোটৰ মহিলাসকলক। 10,000 টকা পোৱাৰ পিছত আকৌ 25,000 আৰু 50,000 টকা পাব। ভালদৰে ব্যৱসায় কৰিলেহে এই টকা লাভ কৰিব। এনেধৰণৰ নিয়মিত ভিডিঅ' পাবলৈ এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।